morning everyone. আপোনালোক সকলোলৈ পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া গা পা ধুই আজৰি হৈ আহিছে একেবাৰে চাহ বনাব আহিছোঁ আৰু আজি আছে আমাৰ ঘৰত সকাম আই সবাহ পাতিছোঁ আপোনালোকৰ আই সবাহৰ ভিডিঅ' দেখাম তেতিয়াহ'লে চাহ তা বনাই মই অলপ পাছত আকৌ লগ পাই আছোঁ ইয়াতে এনেকৈ পাতিব এনেকৈ সেই চেলেং তৰি ধোৱা আছে আৰু এখন হেৰি কৰণী চৰণী এনেকৈ সজাই থোৱা আছে আৰু আইসকল আহিলে ইয়াতে বহিব বহি এনেকৈ ফল মূল কাটিব আহিছে আই সকাম পাতিম বুলি যোগাৰ কৰি আছোঁ আগবঢ়াইছোঁ অলপকৈ কাম হৈ আছে তাৰ মাজতে অকমান দেখুৱালো আপোনালোকক কেনেকুৱা পালে জনাব আৰু এতিয়া সেয়া কৰিব হোৱা নাই আৰু নাম গাই আছে আইসকলে অলপ সময় লাগিব সকাম এতিয়া ভাগিব আৰু প্ৰসাদ বিলাবলৈ লৈছে ভকতে এনেকৈ সজাই লৈছে প্ৰসাদ তাৰপৰা দিব আৰু ভকতক দি পেলাই তাৰপৰা আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে অথনি সকাম ভগাৰ পাছত কামত লাগিলোঁ তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল আৰু এতিয়া গধূলি হ'ল প্ৰাৰ্থনা কৰিলোঁ কৰি মেলি এতিয়া ছোৱালীক অকণমান পঢ়াই এতিয়া ভাত বনাবলৈ যাওঁ মই বনাইছোঁ ভাত কেৰেলা আৰু আলুৰ ভাজি মায়ে বনাই আছে এইফালে পাকঘৰত ভাত বনাই আছে মাছ ভাজিবলৈ কেৰাহী পাতিছে আৰু আমাৰ মানে কি হয় দেউতা আৰু পেহীয়ে মানে গেছত বনোৱা ভাত নাখায় কুকাৰত মানে বেয়া পায় ভাত খাই টান পায় নে কি নাজানো আৰু মানে খাই বেয়া পায় সেইকাৰণে আমাৰ ভাত মানে জুইতে বনোৱা হয় বতুৱাত আৰু এনেই ভাজি আৰু দালি চাজিবিলাক ইয়াত গেছত বনোৱা হয় মাছ ভাজি আছে
ভাজি ৰেডি হৈ গ'ল দেউতা আৰু হাজবেণ্ড ভাত খাবলৈ বহিছে তেওঁলোকে আগতীয়াকৈ খাই আমি কিজনী এই পিছত আৰু এয়া দেউতাৰ ভাত বাঢ়ি থৈছে দেউতা খাবলৈ অহা নাই আহিব আৰু ইফালে এওঁ খাই আছে দেউতাহঁতে ভাত পানী খোৱাৰ পিছত তাৰপৰা আমি খালোঁ খাই বৈ বাচন বৰ্তন ধুই এতিয়া শুবলৈ আহিছোঁ তেন্তে আজি এইটো ভিডিঅ'ৰ পৰা বিদায় ল'ম আকৌ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে শুভৰাত্ৰি